মাস্ক পৰিধান কৰক হাত ভালদৰে পৰিষ্কাৰ কৰক সামাজিক দূৰত্ব মানি চলক সামাজিক দূৰত্ব মানি চলক মাস্ক পৰিধান কৰক ভালদৰে হাত চাবোনেৰে পৰিষ্কাৰ কৰক চৰকাৰে দিয়া ছবি মানি চলক চৰকাৰে দিয়া ছবি মানি চলক মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব মানি চলক সামাজিক দূৰত্ব মানি চলক মাস্ক পৰিধান কৰক হাত ভালদৰে পৰিষ্কাৰ কৰক শুনিছেনে মই ভেকচিনটো লৈ আহোঁগৈ আপুনি ঘৰত থাককচোন ঘৰটো চাব তই ক'ত যা আকৌ এবাৰ কচোন ভেকচিন লৈ আহোঁগৈ তাই ভেকচিন ল'বলৈ যায় তই ভেকচিন লৈ দেখা নাই গাঁৱৰ মানুহবোৰ কেনেকৈ মৰিছে তাই ভেকচিন ল'বলৈ যায় গাঁৱৰ মানুহ মৰিছে সেইটোতো গাঁৱৰ মানুহ ভেকচিনত লৈ তই কথাটো নুবুজ কেলে বাৰু কেলে কথাটো নুবুজ এই কালি কেলে গাঁৱৰ শিমৰ ৰমেনমাক যে পৰহি তাই মেডিকেলত ভেকচিন ল'লে ভেকচিন লৈ কালি বিচনাতে মৰি আছে সেই বুঢ়ীগৰাকী মৰিলে আৰু তাতে আৰু মই চৰকাৰে দিয়া বিনামূলীয়া ভেকচিনটোও নল'ম নে চৰকাৰে দিয়া বিনামূলীয়া ভেকচিন এই তোক জনা আছে তই চৰকাৰে দিয়া বিনামূলীয়া হালকেইটাও খাবি বিনামূলীয়া ভেকচিন লয় কেইটাই শুনক আপোনাৰ লগত এইবোৰ তৰ্ক বিতৰ্ক নকৰোঁ সেই দিগন্ত আমাক তিনিআলিতে ৰৈ আছে মই যাওঁ মোৰ দেৰি হৈছে তই বিয়নী নেলখন নুগুছে আৰু কথা ক'বলৈ আহিছে তাত ভেকচিন ল'বলৈ যায় নোৱাৰ মুঠতে ভেকচিন ল'বলৈ যাব মই কৈছোঁ নোৱাৰ এটা কাম কৰোঁ নহ'লে ব'লক আপুনিতো লোৱা নাই ব'লক দুয়ো লগতে ল'ম এই মই নলওঁ যা মৰিলেও মৰিম মই ভেকচিন ল'বলৈ নাই মই নলওঁ তই মৰিলেও মৰিম মই ভেকচিন ল'বলৈ নাই ভেকচিন লোৱাৰ কথা ক'বলৈ আহিছে এই মৰিম যা হে ভগৱান নালাগে মোক বুজাব দেই মোক বুজাব নালাগে মই জানো হেৰি শুনিছে ভেকচিনটো কিমান গুৰুত্বপূৰ্ণ আপুনি সেইটো জানেনে হয় নেকি হয় মই মুঠতে ভেকচিন নলওঁ গাঁৱৰ মানুহবোৰ মৰিছে মই ভেকচিন ল'ব লাগে তই চা বেছি কথা নকবি তই যদি আজি ভেকচিন লওঁ নহয় কাইলৈ মাৰ ঘৰ আৰু তোৰ আৰু মোৰ মাজৰ সম্পৰ্ক ফিনিছ কথা সিমানেই ভেকচিন ল'বলৈ যা ভেকচিন ল যা তই ভেকচিন লগে চাওঁ কেনেকৈ ভেকচিন ল'বলৈ যাওঁ জাননে কালি মালিকনী বাইদেৱে কৈছে তেওঁ হেনো বোলে দুটা ভেকচিন নল'লে বোলে মোক তেওঁলোকৰ ঘৰলৈ সোমাবলৈ নিদিয়ে আমি হৈছোঁ এতিয়া লোকৰ ঘৰে ঘৰে কাম কৰা মানুহ মুঠতে তই নোৱাৰ সেইকণকে বুজাই আছোঁ বুজি পোৱা নাই নোৱাৰ বুলিছোঁ নোৱাৰ ভেকচিন ল'বলৈ যায় এইজনী চোন লক্ষী মাই কি হ'ল লক্ষী মাই বাইদেউ ভালনে ভাল এই বুজিছেনে এখেতক ৰাতিপুৱাৰ পৰা বুজাই আছোঁ যে ভেকচিনটো ল'ব লাগে ভেকচিনটো কিমান গুৰুত্বপূৰ্ণ তাকে তেওঁ নিজেও নলয় মোকো ল'বলৈ যাবলৈ দিয়া নাই নহ'লে এটা কাম কৰক নেকি বাইদেউ আপুনি এবাৰ কৈ চাওকচোন ভদ্ৰেশ্বৰ অঁ বাইদেউ ভালনে ভাল অঁ কি হ'ল তুমি বোলে ভেকচিন নোলোৱা নহয় বাইদেউ কেনেকৈনো ল'ম চকুৰ সন্মুখতে দেখিছে ৰমেনৰ মাক তেনেকৈতো দেখিছে কালি হৰেণৰ মাকেও আহি কৈছে যে ৰমেনৰ মাক এই কৰোণাতে মৰিছে গম পাইছেনে কৰোণাত মৰাটো ডাঙৰ কথা নহয় তাৰপাছত যে পলিথিন পিন্ধি তেনেকৈ মানুহ যে নিবলৈ আহে সেইটো বেয়া লাগে দিয়কচোন সেইকাৰণে ভেকচিনটো ল'বলৈ মই মানে ভয় খাইছোঁ হে ভগৱান ৰমেনৰ মাক কৰোণাত পৰা নাই নহয় কোনে কৈছে ভেকচিন গাঁৱত ওলাইছে আকৌ ভেকচিন ল'লে যে মানুহবোৰে কোনে কৈছে সেইটো নহয় নহয় তোমালোকৰ নিচিনা সহজৰ মানুহখিনিৰ কাৰণে গাঁৱে গাঁৱে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব আৰু আজিকালি যে অনলাইনটো কৰিব নালাগে নহয় তেন্তে কি কৰিব পাৰিম বাইদেউ পান কাৰ্ড আছে নাই পান কাৰ্ড আধাৰ কাৰ্ড এইবোৰ চব আছে সেই পান কাৰ্ড আধাৰ কাৰ্ড লৈ গ'লে হ'ব আৰু তোমালোকে মাস্ক আছে নহয় অঁ মাস্ক আছে এই কেইজনমান ছোৱালী আহিছিলে মোক দি থৈ গৈছিলে মাস্কখন লৈ লহিয়া আৰু গাঁৱৰ সেই তাত স্কুলৰ ফিল্ডত এটা অনুষ্ঠান পাতিছে যা শুন তই ভিতৰৰ পৰা মাস্কখন মাৰি আগে যা তাত এটা অনুষ্ঠান পাতিছে তাত কৰোণাৰ পৰা আমি কেনেকৈ সাৱধানতা বৰ্তাই ৰাখিব পাৰোঁ সেই চবৰে ওপৰত সকলোৰে ওপৰত ধুনীয়াকৈ সজাগতামূলক এখন মিটিং পাতিছে তাত আপোনালোকে কালি যে বাটত যে চিঞৰি আছিলে এই সজাগতা মানে এই কৰোণাৰ কাৰণে নেকি ব'লক সকলো চালে বুজি পাব ব'লক যে বৰ্তমান সময়ত কৰোণাৰ ভাইৰাছ মহামাৰীটাই কিমান ব্যাপক ধৰণে বৃদ্ধি পাব ধৰিছে এই ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি এই গাঁৱত আমি এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে য'ত নিজক বচোৱাৰ উপৰিও আনক বচাবলৈ আমি কিছুমান পদ্ধতি
পদক্ষেপ লোৱা হয়। উদাহৰণস্বৰূপে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ কৰা, সঘনে হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা ইত্যাদি। বিশেষকৈ এই কৰোণা ভাইৰাছ গাঁৱৰ বয়সস্থ লোকসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। বয়সস্থ লোকৰ লগতে তেওঁলোকক যিবিলাক লোকে প্ৰতিপালন কৰি আছে তেওঁলোকেও সেই সচেতনতা ৰাখিব লাগে। আজি আমি আপোনালোকৰ আগত হাত ধোৱাৰ কেইটামান পদ্ধতি আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। তাৰে প্ৰথমটো পদ্ধতি হৈছে হাতকেইখন পানীৰে ধোৱা। দুই নম্বৰ পদ্ধতি হৈছে হেণ্ড ৱাছ বা চাবোন লগোৱা। তিন নম্বৰ পদ্ধতি হৈছে হাতৰ তলুৱা কেইখন ঘঁহা। চাৰি নম্বৰ পদ্ধতি হৈছে হাতৰ ওপৰ পিঠিকেইখন ঘঁহা। পাঁচ নম্বৰ পদ্ধতি হৈছে আঙুলিৰ ফাকবোৰ ঘঁহা। ছয় নম্বৰ পদ্ধতি হৈছে ইখন হাতে বুঢ়া আঙুলি ঘঁহা। 7 নম্বৰ পদ্ধতি হৈছে ইখন হাতেৰে সিখন হাতক ঘঁহা। 8 নম্বৰ পদ্ধতি হৈছে পৰিষ্কাৰ পানীৰে হাতকেইখন ধোৱা। আপোনালোক সকলোৱে দেখিলে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে কৰোণা মহামাৰীৰ পৰা আমি কেনেদৰে বাচি ৰাখিব পাৰোঁ। সেইকাৰণে সকলোৱে আমি মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, চেনিটাইজাৰ কৰা, পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, এইবিলাক আমি সকলোৱে কৰিব লাগে। তেতিয়া আমি কৰোণা মহামাৰীৰ পৰা আমি বাচি থাকিব পাৰিম। কৰোণা ভাইৰাছৰ কিছুমান লক্ষণ মই ক'বলৈ লৈছোঁ, যাৰ পৰা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব পাৰিব। COVID-19 আটাইতকৈ সাধাৰণ লক্ষণ, কিন্তু ইয়াতো তীব্ৰতা আৰু উপস্থাপনাৰ বিভিন্নতা দেখা যায়। বয়সীয়াল কম প্ৰতিৰোধী ক্ষমতাৰ পৰা গুৰুতৰভাৱে আক্ৰান্ত লোকৰ জ্বৰ নুঠিবও পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে চিকিৎসালয়লৈ যোৱাৰ সময়ত মাত্ৰ 44% ৰোগীৰহে জ্বৰ আছিল আৰু চিকিৎসালয়ত থকাৰ সময়ছোৱাত 89% লোকৰ জ্বৰৰ লক্ষণহে দেখা দিছিল। জ্বৰ নুঠিলে সংক্ৰমণ নাই বুলি নিশ্চিত হ'ব নোৱাৰোঁ। কাহ, আভোক লগা, ক্লান্তি, শ্বাসকষ্ট, হেঁপা ওলোৱা, পেশীৰ বিষ আৰু গাঁঠিৰ বিষ ৰোগৰ আন সাধাৰণ লক্ষণ। কোনো লোকৰ উকালি অহা, বমি আৰু পেট চলা দেখা দিয়া যায়। হাঁচি, নাকৰ পানী ওলোৱা, ডিঙিৰ বিষ আৰু ছালৰ ক্ষত কমকৈ হোৱা, এইবিলাক লক্ষণ। চীন দেশৰ কিছু ৰোগীৰ প্ৰথম অৱস্থাত কেৱল বুকুৰ বিষ আৰু ধপধপনিহে অনুভৱ হৈছিল। ধ্যান শক্তি বা স্বাদ শক্তিও কমিব পাৰে। দক্ষিণ কোৰিয়াৰ নিশ্চিত ৰোগীৰ 30% ক্ষেত্ৰত ধ্যান শক্তি হ্ৰাস পোৱাটো এক লক্ষণ। সাধাৰণতে কোনো ব্যক্তি প্ৰথম সংক্ৰমণ হোৱাৰ পৰা ৰোগৰ লক্ষণ ফুটি উঠালৈ কিছু সময় লয়। এই সময়ছোৱাত উক্তিকাল বুলি কোৱা হয়। COVID-19 ৰোগত উক্তিকাল সাধাৰণতে 5 পৰা 6 দিন, কিন্তু 2 পৰা 14 দিনলৈকেও হ'ব পাৰে। প্ৰায় 10% লোকৰ লক্ষণ পলমকৈ দেখা দিয়ে। লক্ষণৰ গতি চাই সোনকালে ৰোগ নিৰ্ণয় কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত কেইবাটাও লক্ষণ দেখা গ'লেও সাধাৰণতে উশাহ চুটিৰ বা দেখা নাযায়। প্ৰাৰম্ভিক লক্ষণসমূহৰ কেইবাদিনৰ পাছতহে উশাহ চুটিৰ লক্ষণটো ওলায়। জ্বৰ আৰু কাহ লগে লগে শ্বাসকষ্ট হ'লে ইয়াক COVID-19তকৈ দুশ্চিন্তা হোৱাৰ সম্ভাৱনাহে বেছি থাকে। শ্বাসকষ্ট আৰম্ভ হোৱাৰ পাছৰ দিনকেইটা জটিল হৈ উঠিব পাৰে। বুজিছনে লক্ষীমাই? কালি যে বাইদেউ আহিছিলে, বহুত ভাল কাম কৰিলে বুজিছ। ইটোৱে কয় বেজি ল'লে মানুহ মই, ইটোৱে কয় বেজি ল'লে মানুহ মই। বহুত ভয় খাই আছিলোঁ, বহুত ভয় খাই আছিলোঁ। এতিয়া মনৰ পৰা ভয়টো আঁতৰিল। এতিয়া আমি কাইলৈ দুটাই তই মই ভেকচিন ল'ম। এইটো সৰু ছোৱালী, এই মই এতিয়া নহয়, তই মই কাইলৈ ভেকচিন ল'বলৈ যাম। আৰু এটা কথা কি গম পালি,
এই বাইদেউ যে কৈছিলে সামাজিক দূৰত্ব তহঁতি যদি এনেকৈ থাকিলে নহ'ব নহয় এতিয়া আমাক এইটো কোৱা সামাজিক দূৰত্ব বুজিছ আৰু এই মাস্কখন মাৰিব লাগিব তাৰপিছত এই চাবোন লৈ হাত ঘঁহিব লাগিব তেনেকৈ বহুত কাম আছে বুজিছ এই 2টা ভেকচিন ল'লেও বোলে কৰোণাৰ পৰা আমি হাত খাব নোৱাৰোঁ আমি তাৰ কাৰণে মাস্ক মৰা আকৌ এই তহঁত দুজনে কৰিলে এইটো সামাজিক দূৰত্ব বুলি কয় সেইটো তাৰপিছত চাবোনে হাত ধোৱা সেইবোৰ বহুত নিয়ম আছে বহুত নিয়ম মানি চলিলে আমি নিজেও বাচিম এই আমাৰ অঞ্চলৰ মানুহকো বচাব পাৰিম বুজিছ নাই এতিয়া কথাটো সিমানেই আমি সেইটোকে বুজিলোঁ বুজিছ নাই তাৰপিছত এতিয়া কথাটো হ'ল আমি আজি এতিয়া লাইন পাতি ভেকচিন ল'বলৈ সময় নাই আমি কাইলৈ ৰাতিপুৱা ভেকচিন ল'বলৈ যাম আৰু এতিয়া ওচৰতে ক'ৰবাত লাল চাহ যদি খাই আৰু ঘৰলৈ যামগৈ আৰু কি কোৱা বুজিছ ব'ল আমি যাওঁ মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব মানি চলক চৰকাৰে দিয়া SOP মানি চলক মাস্ক পৰিধান কৰক